নমস্কাৰ বন্ধুসকল, সকলোকে পাঠক চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যাব লৈছোঁ আমি নিগেনি শিৱদৌলত। যিহেতু আমাৰ লগৰ 3জন আজি যাব কেদাৰনাথ, সেইবাবে তেওঁলোককো আগলৈ যাম। আমিও শিৱদৌল সোমাই আপোনালোকক শিৱদৌলৰ কিছুমান দৃশ্য দেখাম বুলি সেইবাবে ব্লগটো বনালোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াত দেখিছে আমি কল্যাণী ফিল্ড পালোঁ। এয়া মানুহবিলাক কিছুমানক আগবঢ়াবলৈ আহিছে, এচক মানুহ আৰু আহিব, আৰু এজন আহিবলৈ বাকী আছে। সেইজনক লৈ আমি আগবাঢ়িম। তো আপোনালোকে ভিডিঅ' চাই দিব শেষলৈকে। ইয়াত দেখিছে গামোচা পিন্ধি আছে, পুৰা ভিৰ মানুহৰ। পুৰা ভিৰ লাগি আছে। আমি এতিয়া চুকাফা কলাক্ষেত্ৰ চাইছোঁ। এয়া দেখিছে আমাৰ গোটেই সোপাই ৰৈ আছে। এয়া চাইকেল ৰেডি আছে গোটেইখন। এয়া এয়া কি কৈছে, কিহত ব্যস্ত আছে? বাচিছ কিবা কৈ দে। অঁ হয় আকৌ শচীন দাই কেক ভৰাই আছে। কেকটো ভৰাই আছা? কেক পেকিং। অঁ ভালকৈ ভৰাই লোৱা কেকটো, তাতে ভৰাই লোৱা। আমাৰ এইটো পলাশে চিপছ খাব আনিছে, একদম মালা আগতে পিন্ধি আহিছে আৰু কিছুমান মেইন ধৰ। তাৰপৰা এইজন কিবা এটা কৈছে, এয়া খায়ে আহিছে, এই দুজনে খায়ে আহিছে। অঁ খা খা। দেখিছে চব নিজৰ নিজৰ কামত ব্যস্ত আছে। এতিয়া চিপছ খাইছে, খাই মেলি এই ভাইটিকেইটা যাবগৈ ঘৰলৈ। তাৰপৰা আমিও আগবাঢ়িম। বন্ধুসকল, এতিয়া ইয়াত তিবাচীৰত যাবগৈ। কেইটামান তিবাচী চেভেন চাই দিয়া যাবগৈ। বাই 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 দিলোঁ ইয়াতে। তাৰপিনে শচীন দা, তাৰপৰা আমাৰ এজন নামটো কি আছিলে, তোমাৰ নামটো ভাই গ'ল ন, নামটো কি আছিলে? অঁ চিৰঞ্জীৱ। এজন বাই বাই দিছোঁ আৰু শচীন দাহঁতক বাই বাই। বহুত মিছ কৰিম, বহুত মিছ কৰিম। অল দ্য বেষ্ট। আৰু সকলোৱে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই। চব ইমান কষ্ট কৰি পাহৰি এজন আমাৰ তিবাচীছ, এজন তিবাচীছ। বহুত মিছ কৰিম, বহুত দিনলৈ মিছ কৰিম তোমালোকক। আমিহে নাথাকো, সিহঁতি থাকিব, সিহঁতি ৰাইডত গৈ থাকিব। চাই থাকিব চেনেল, ছাবস্ক্ৰাইব কৰি থাকিব, লগতে লাইক এটা মাৰি দিব। লাইক এটা মাৰি দিব, ভাল লাগিব। মোৰ পিনৰ পৰা ষ্টকবিলাক থাকিল এনেকুৱা আগৰ পৰাই আছে বাৰু। এতিয়া আকৌ দিছোঁ আকৌ। অঁ নেক্সট আমাৰতো আৰু মানে থাকেই আৰু ৰেগুলাৰ। আমাৰ পাঁচটাই আছো। অঁ বাই বাই শচীন দা, বাই বাই। নাপাম আৰু বহুত দিন, পাবা বহুত দিন নাপাওঁ। দে আমাৰ পিছত পাম এইকেইজনক। আৰু বেয়া লাগিছে কাৰণ আমাক বন্ধুসকল, এয়া যাবলৈ আছে শচীন দা। বাই বাই। তাকে শুভেচ্ছা থাকিল, শুভেচ্ছা থাকিল দেই। যাব যোৱা আমাৰ চেনেলটো আদৰি ল'ব খালি। তাৰ 1K ছাবস্ক্ৰাইবাৰ হৈছে এটা চেনেলৰ। এইটো নহয় নেকি? এইটো নহয় বাৰু, এইটো ব্লগটো 1K ছাবস্ক্ৰাইবাৰ হৈছে আপোনালোকৰ মৰমৰ কাৰণে। আৰু সেইটো এইটো সোনকালে 1K ছাবস্ক্ৰাইবাৰ কৰিছে। এইটো নতুনটো, এইটো ব্লগটো। অঁ বাই বাই দেই, বাই বাই। দে মই তোমালৈ নাপাম আৰু বহুত মিছ কৰিম। তাকে একো নাই, ভিডিঅ' কল কৰি থাকিম বাৰু। বহুত মিছ কৰিম, বহুত মিছ কৰিম। হ'ব, যিটো লাগ গোটেই গান পালে চোমাই থাকোঁ, সেইটো লাগ আমি নাপাওঁ। এতিয়া এমাহ তোমালৈ নাপাওঁ, একো নাই। হ'ব বাই বাই দেই। তাকে তুমি এতিয়া দেৰি নকৰিবা, গৈ থাকা। একো নাই, লাহে লাহে গৈ থাকিবা গোটেইকেইটা, গোটেইকেইজন গৈ থাকিবা। আহি লগ পাইছোঁ, আহি পেলাই আকৌ দাবাহি মচাই দিম, দাবাহি মচাই দিম আকৌ, হয়নে? অঁ আহি পেলাই চাইকেলখন সদায় জয়, চেক এটা দিয়া।
আহি পেলাই আকৌ হিলাব লাগিব আহি পেলাই আকৌ হিলাব লাগিব একচাত হিলিব অঁ এই একদম মামা এতিয়া বাই বাই বাকী শুভেচ্ছা থাকিল গোটেইকেইটাকে দিলোঁ শুভেচ্ছা যোৱা অঁ গোটেইকেইটাকে বহুত বহুত শুভেচ্ছা থাকিল ব'লা আমি যাম আমি ভটিমে যোৱা বাই বাই দেই বাই 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 এৰিলোঁ আৰু কিবা বাই বাই দেই অঁ ভালকৈ যাবা দেই ভালকৈ যাবি অঁ সন্ধ্যা ভালকৈ যাবা অঁ বাই বাই বন্ধুসকল এয়া গ'ল কেদাৰনাথ পিনে আপুনি সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালে গ'লে তেওঁলোক কেদাৰনাথ মন্দিৰ পায়গৈ তো ব'লক এতিয়া আমি নিকেনি সোমাম এয়া দেখিছে আমি পাই গ'লোৱে এয়া বান্দৰ উঠি আছে আমি ওপৰত উঠিম এতিয়া ইয়াৰ কাৰণে ভয় লাগে বান্দৰে মোবাইলটো নুঠুপাইলে হয় বৰ কচুগুটি নহয় এইবোৰ এইটো বহিছে যাওক বুজিছে খালি নজগাওঁ জোকাইলে সিহঁতি খাপলা কৰি দিব দেখিছেনে এই যে চাওক এইটো চাওক অকণমান এতিয়া অকণমান চাই আছে বেয়া অকণমান চাইছে এইটো চা কি কৈ দিওঁ অকণি চাইছে চব কণী খোৱাতে ব্যস্ত হৈছে খুব পাইছে মোবাইল থাপে নিদিব আমি পইলে উঠি আহিছোঁ কৈছ এবছৰমান খোৱাই নাই পাৰি এই দেখিছা এয়া বাইদেউ চাই আছে এয়া বাইদেউ কি হৈছে কোন দিছে এই আমি বৰ্তমান ওপৰ পাই গ'লোহি এয়া দেখিছে গোটেইখন বান্দৰে এইটো এটা বান্দৰ দেখিছে ইয়াত দেখিছে আমি মন্দিৰৰ ওপৰত উঠিলোহি ইয়াত গোটেইখন বান্দৰেই চাই পিনি এতিয়া দেখিছে বান্দৰ ছাগলীকে খাব দিছে কল দিছে হ'ব কল দিছে এয়া গোটেই সবাই পাত লৈছিলোঁ কৈছে ছাগলীয়া বান্দৰ অকণমানিকেইটা চাওক কি মম লগাইকেইটা টিকৈকেইটা চকু দি হ'ব সেইটো গছৰ পৰা বহি দিছে কলকাতাই বনাইছে মন্দিৰ বনাইছে মন্দিৰ বনাইছে দেখিছে পাৰ আছে পাৰ চব খোৱাত ব্যস্ত আৰু পানী চোৱাত ব্যস্ত বেলেগ একো নাই পাম য'ত ধূপ চাকি জ্বলাই লওঁগৈ ধূপ চাকি গ'ল সেই আমি সেৱা কৰিলোঁ ভিতৰত সেৱা চেৱা কৰি আমি ওলাই আহিলোঁ এতিয়া আমি ঘৰলৈ যাম তো এইভাগে নিকেনি শিৱদৌল মন্দিৰ আমি ইয়ালৈ অহা উদ্দেশ্য দুটা আছিলে আমাৰ কেদাৰনাথ যোৱা তিনিজনক আগবঢ়াবলৈ আহিলোঁ আৰু ইয়াত সোমাই যাওঁ বুলি আহিলোঁ নিকেনি মন্দিৰত যাবলৈ সোমাই যাওঁ বন্ধুসকল ইয়াত দেখিছে অতীজৰ ইয়াৰ চেপেটা ইটাটো চাওক কেনেকুৱা আমাৰ যিবোৰ ঘৰত লগাই সেইবোৰ লিখা নহয় ইটাটো চেপেটা আহিছে নাই যথেষ্ট চেপেটা এইটো সৰু এই চেপেটা আৰু বহল এইটোকে চেপেটা ইটা বুলি কয় আৰু এই মন্দিৰ ভাগো এইটো ইটাই নিৰ্মাণ কৰা হৈছে এইটো দেখিছে এইটো বহুত মজবুত হয় এতিয়াতো দেখাতে কয় মজবুত আপোনালোকে যদি আহে তেতিয়াহ'লে তেতিয়া চাব দেখিছে এইটো বহুত পিলাৰটো বহুত ৱালখন ডাঙৰকৈ বনাই থোৱা আছে এইটো বহুত ডাঙৰ এইবোৰ ভাগি ইয়াত দেখিছে ভাগিছে কাৰণ ভালমান দিন হৈছে আৰু এইপিনে এয়া বেৰা দি আছে ছাইডত ইয়াত যিহেতু ভাগিছে সেইবাবে বেৰা দি থৈছে তো এনেকেই মন্দিৰৰ চৌহদটো ৱাল দি থৈছে ইয়াত দেখিছে ৱাল এইভাগে হৈছে নিকেটিং শিৱদৌল মন্দিৰ অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূবফালে প্ৰায় 6 কিলোমিটাৰমান আঁতৰত অৱস্থিত মন্দিৰ নিকেটিং এই মন্দিৰভাগ স্বৰ্গদেউ প্ৰতাপ সিংহই 1765 চনত নিৰ্মাণ কৰিছিল এইভাগ মন্দিৰ নিকেটিং শিৱদৌল মন্দিৰ চাপেটা ইটাৰে সজোৱা কৰদৈশিৰীয়া এইভাগেই নিকেটিং শিৱদৌল মন্দিৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰিছিল তো বেছি নাজানো যিমানটো জানো আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব কাৰণ আমাৰ ঘৰলৈ যাব লাগিব যিহেতু শচীন দাহঁত চাগে ভাল মানুহ পালেগৈ
সেইবাবে ব্লগটো ইয়াতে সমাপ্ত কৰিম। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।